শাওনৰ দ্বিতীয়টো সোমবাৰ বুলি মা আৰু মই ওলাইছোঁ আমাৰ গাঁৱতে থকা শিৱ মন্দিৰ ভাগত যাবলৈ। আৰু এফালে দেখিছে ছাতি লৈ আহিছোঁ, মানে পূৰা বৰষুণ দি আছে আৰু বৰষুণৰ মাজে মাজে আহি পেলাই এয়া মন্দিৰ পালোহি। আমাৰ একেবাৰে ওচৰতে হয়, যদিও বৰষুণ দি আছে তথাপিও ইয়াত মানুহ দুই এজন আছে, আহিবই আৰু শাওনৰ সোমবাৰ যেতিয়া। আৰু এইফালে আহি পেলাই আমিও চাকি ধূপ দিলোঁ, গাখীৰ ঢালিলোঁ। যোৱাবাৰ আকৌ শাওনৰ প্ৰথমটো সোমবাৰত ঘৰত থকা নাছিলোঁ। আপোনালোকে যদি মোৰ লং ভিডিঅ'বোৰ চাইছে গম পাইছে, আমি ফুৰিব গৈছিলোঁ। তেতিয়া এই শিৱসাগৰত অগ্নিনাভ মন্দিৰত গৈছিলোঁ বাৰু। আৰু সেইদিনা আকৌ মোৰ ব্ৰতটো খেলি মেলি হ'ল, মানে বাহিৰত ঘূৰি ফুৰা গৈছে যে, গতিকে তেল দিয়া বস্তু খাব লগা হৈছে। মাছ মাংস একো খোৱা নাছিলোঁ বাৰু, সেইকাৰণে মনটো অকণমান বেয়া লাগি আছিলে। আজি পিছে একো নাখাওঁ বুলি ভাবিছোঁ, মাছ মাংস বা তেল দিয়া কিবা বস্তু। সেইকাৰণে এতিয়া এয়া মই ফ্ৰুটছ অলপ গাখীৰত এনেকৈ দি পেলাই আলমণ্ড চালমণ্ড দি এটা স্মুদি বনাই পেলাই তাকে খাম বুলি ভাবিলোঁ। এইফালে আকৌ আমাৰ বাইদেউহঁতো ওলালহি, সিহঁতেও খাই বোলে। আজিলৈ ভিডিঅ'টো ইমানেই দেই, বাই।